নলবাৰী জিলাৰ বড়ো মাধ্যমৰ LP, ME, MV আৰু হাইস্কুলত টোটেল 80টা পোষ্ট ভেকেন্সি হৈ আছে। সেয়াৰে হাইস্কুলত 22, MA, MVত 14 আৰু LPত 44টা পোষ্ট ভেকেন্সি হৈ আছে। এই পোষ্টবিলাকক ফিল আপ কৰাৰ কাৰণে অসম চৰকাৰ তথা অসমৰ শিক্ষা বিভাগে কোনো গুৰুত্ব দিয়া নাই। বড়ো মাধ্যম শেষ কৰাৰ কাৰণে তেখেতসকলে ষড়যন্ত্ৰ কৰি আছে। ইয়াৰে চবতকৈ দুখ লগা কথা এইটোৱে যে নলবাৰী জিলাৰ বড়ো মাধ্যমৰ LP স্কুলৰ 14খন LP স্কুলত কোনো এজন শিক্ষক নাই, শিক্ষক নাইকিয়া হৈ গৈছে। এই স্কুল মৰি গৈছে। এই স্কুলবিলাক অসমীয়া মাধ্যমৰ স্কুল হৈ যোৱাৰ দৰে হৈ আছে। মই এইটো কথা অসম বা ভাৰতৰ মানুহক ক'বলৈ বিচাৰিছোঁ যে অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে যি দিনালৈকে অসমত মন্ত্ৰী হৈ থাকিব, অসম চৰকাৰত মন্ত্ৰী হৈ থাকিব, সেই দিনালৈকে অসমৰ বড়ো মাধ্যমৰ স্কুল কোনো উন্নতি নহ'ব। অসমৰ বড়ো মাধ্যমৰ স্কুলবিলাকৰ কাৰণে অসম চৰকাৰ বা শিক্ষা বিভাগ বা হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে কোনো গুৰুত্ব নিদিয়ে। অত্যন্ত দুখ লগা কথা এইবোৰ, যেন বড়ো মাধ্যমক কি ধৰণে ষড়যন্ত্ৰ কৰি শেষ কৰিব পাৰে এটি সদায় তেখেতসকলে চিন্তা কৰি থাকে। অসমৰ নতুন শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰদেৱক মই অনুৰোধ কৰিছোঁ যে যেন আপুনি আমাৰ এই স্কুলবিলাকক শিক্ষক দিয়াৰ কাৰণে এটা ব্যৱস্থা লওক, নহ'লে আমাৰ বড়ো মাধ্যমৰ স্কুলবিলাক শেষ হৈ যাবলৈ ধৰিছে। এয়া মাত্ৰ এটা স্কুলৰহে উদাহৰণ। অসমত কিমান বড়ো মাধ্যমৰ স্কুল আছে, সেই স্কুলবিলাকত কিমান পোষ্ট ভেকেন্সি হৈ আছে আৰু কিমান যে স্কুল মৰি গৈছে, এয়া অসম চৰকাৰে খবৰ ৰাখিছেনে? প্ৰতিটো ক্ষেত্ৰত বড়োসকলক বঞ্চনা কৰি আহিছে। বড়ো মাধ্যমৰ যি কিতাপ টাইমত কোনো দিন নাপায়, কিন্তু অসমীয়া মাধ্যমৰ কিতাপবিলাক এডভান্স আহি পায় স্কুলবিলাকত, বড়ো মাধ্যমৰ কিতাপবিলাক আহি নাপায়। এয়া এটা ষড়যন্ত্ৰ নহয়নে? অসম চৰকাৰে বড়ো মাধ্যমৰ স্কুল জীয়াই থকাৰ কাৰণে ভাল চিন্তা কৰক। ছেপাৰেটেড বড়ো মাধ্যমৰ কাৰণে ছেপাৰেট টেট অনুষ্ঠিত কৰাৰ কাৰণে কিমানবাৰ আন্দোলন কৰিলে, কিন্তু আজি পৰ্যন্ত নহ'ল। সেয়া খুব এটা ডাঙৰ ষড়যন্ত্ৰ অসম চৰকাৰৰ কাৰণে। টেট যদি পাতে আমাৰ বড়ো মাধ্যমৰ কাৰণে, তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালীসকলে চাকৰি পাব। আমাৰ যি মৰি যোৱা স্কুল, সেই স্কুলবিলাকৰ শিক্ষক নিযুক্তি পাব। এই নিযুক্তি পালে আমাৰ বড়ো মাধ্যমৰ ভাল হ'ব। সেই কথা তেখেতসকলে চিন্তা কৰি কোনো টেট অনুষ্ঠিত নকৰিলে আজিলৈকে। কিমানবাৰ আন্দোলন কৰিলে, বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কাৰ্যসূচী লৈছে। ছেপাৰেট ডাইৰেক্টৰ ফৰ বড়ো মিডিয়ামৰ কাৰণে কিমান আন্দোলন কৰিলে, কিন্তু আজি পৰ্যন্ত সেইটো হৈ নুঠিলে। সেয়া হ'ল অসম চৰকাৰৰ ষড়যন্ত্ৰ। যেন মই নতুন শিক্ষামন্ত্ৰীক আৰু একবাৰ অনুৰোধ কৰিছোঁ, আপুনি যেন বড়ো মাধ্যমৰ স্কুলবিলাকক শিক্ষক নিযুক্তিৰ কাৰণে ব্যৱস্থা কৰক।